আজি হ'ল আমাৰ দাৰ্জিলিঙত ছেকেণ্ড ডে আৰু ফাইনেলি মানে এতিয়াতো পুৰা আপোনাৰ ক্লাউডেই হৈ আছে তথাপিও এটা চাইডে অকণমান মানে ক্লাউডটো ক্লিয়াৰ হৈছে আৰু এতিয়া বাজিছে আপোনাৰ 9:45 দেখিছেনে ক্লক টাৱাৰ 9:45 আৰু অলপ মানে কাঞ্চনজংঘাটো আমি ইয়াৰ পৰা দেখা পাইছোঁ মই আছোঁ বৰ্তমান কোনখিনি জানেনে দাৰ্জিলিং ষ্টেচনটোৰ পিছফালে এইটো হ'ল দাৰ্জিলিং ষ্টেচন আৰু কাঞ্চনজংঘা অকণমান ইয়াৰ পৰা দেখা পাইছোঁ চাওক এই দেখিছেনে এইটো অলপ ওলাইছে আৰু ৱেডাৰ ক্লিয়াৰ হ'লে এইফালে পূৰা ওলাই যাব এনেকৈ পূৰা ইয়াৰ পৰা দেখা পায় এতিয়া ৱেডাৰটো ক্লিয়াৰ নাই কাৰণে এই অকণমান ওলাইছে কাঞ্চনজংঘাটো জীৱনত এবাৰ হ'লেও হয়তো আপুনি দাৰ্জিলিঙলৈ ফুৰিবলৈ গৈছে আৰু যদি নাই যোৱা এবাৰ গৈ আহক আৰু দাৰ্জিলিঙলৈ ফুৰিবলৈ গ'লে কি চাব পাৰিব এই ব্লগটোত আপোনালোকক জনাম এটা কথা কিন্তু আগতীয়াকৈ কৈ থওঁ আপোনালোকক ব্ৰকাৰৰ পাল্লাত কিন্তু আপোনালোকে নপৰিব দাৰ্জিলিঙত চাইটছিং কৰিবলৈ হ'লে তিনিটা কথা আপুনি প্ৰথমে মনত ৰাখিব লাগিব প্ৰথম হ'ল 2 পইণ্ট মিক্স পইণ্ট আৰু 3 পইণ্ট এই 2 পইণ্ট মিক্স পইণ্ট আৰু 3 পইণ্টত কি আছে সেইখিনি আপোনালোকে ভিডিঅ'টোৰ পিছলৈ জানিব কিন্তু 2 পইণ্ট 3 পইণ্ট আৰু মিক্স পইণ্টৰ বাহিৰেও দাৰ্জিলিঙত চাবলগীয়া বহুতো কিবা আছে এইবোৰ ভিডিঅ'ত লাহে আপোনালোকে গম পাই থাকিব গুৱাহাটীৰ পৰা দাৰ্জিলিং মই কেনেকৈ পালোগৈ আৰু দাৰ্জিলিঙৰ পৃথিৱী বিখ্যাত টয় ট্ৰেইনৰ বিষয়ে যদি জানিব বিচাৰিছে তেনেহ'লে মোৰ আগৰ এপিছড দুটা চালেই গম পাব এখন হ'ল অৰেঞ্জ ভেলী টি গাৰ্ডেন ইয়াত অৰেঞ্জ নাপায় অৰেঞ্জ গছ পাব এয়া এই দেখিছেনে কমলা গছ আছে কিন্তু টি গাৰ্ডেনখনৰ নামহে অৰেঞ্জ ভেলী আৰু ইয়াতে মানুহ আহে আৰু এইবিলাক টি গাৰ্ডেন চব টি গাৰ্ডেন অৰেঞ্জ ভেলী টি গাৰ্ডেন ইয়াতে মানুহ আহে আৰু এতিয়া আমি ইয়াতে আছোঁ এইবিলাক ঘৰ দেখিছেনে কি ধুনীয়া ইয়াৰ পৰা দেখা পায় অৰেঞ্জ ভেলীৰ পৰা অলপ তললৈ আপোনালোকে নামি আহিব লাগিব নামি আহি ৰক গাৰ্ডেনটো পাব ৰক গাৰ্ডেনটো চাওক আপোনালোকক দেখাই দিছোঁ এইটো ৰক গাৰ্ডেন ৱাটাৰফল এইটো ৱাটাৰফল এয়া ওপৰলৈকে আপোনালোকে যাব পাৰিব এয়া ওপৰলৈকে যোৱাৰ ৰাস্তা আছে এয়া এইফালেদি আৰু এই ৰক গাৰ্ডেনটো ওপৰৰ পৰা 3000 ফিট তলত আছে টাউনত আৰু এতিয়া আছোঁ বাটাচিয়া লুপত ইয়াতে আপুনি এইবিলাক লোকেল কাপোৰ চাপোৰ পিন্ধি ফটো চটো উঠিব পাৰিব আৰু এইফালে আই লাভ দাৰ্জিলিং লিখি থোৱা আছে এইটো আৰু ইয়াতে এইবোৰ ট্ৰেইন ৰখে এইখন ভাব ইঞ্জিন এতিয়া ইয়াতে আছে চ' এতিয়া আমি আছোঁ টাইগাৰ হিলত এইটোৱেই হ'ল টাইগাৰ হিল মানে ৰাস্তাটো খুব ধুনীয়া বাৰু আৰু টাইগাৰ হিলত বেলেগ একো নাই ছানৰাইজ আছে আৰু এইবিলাক ক্লাউড দেখিছেনে এইবিলাক ক্লাউড আমি ওপৰত আছোঁ যথেষ্ট এইটো চাওক বৰ্ডখন লিখা আছে টাইগাৰ হিল ছানৰাইজ অবজাৰ্ভেটৰী ইয়াৰ পৰা আপুনি টাইগাৰ হিল ছানৰাইজটো দেখা পাব বাট সেইটো কাৰণে আপোনালোকে ৰাতিপুৱা সোনকালে আহিব লাগিব 4-5 বজাতে এতিয়া একো নাই দিনত তথাপিও আমি আহিছোঁ উঠি চাওঁ ওপৰৰ পৰা কি ভিউ আহে ব'লকচোন আৰু ইয়াৰ টিকেটৰ প্ৰাইচ হ'ল 70 ৰুপিজকৈ আপোনাৰ 70 টকাকৈ ল'ব আৰু আপোনালোকেতো নিজৰ গাড়ী লৈ আহিব নোৱাৰে বাইক লৈ আহিব পাৰিব কিন্তু চুমো লৈ আহিব চুমো লৈ আহিলেও আপোনালোকে পাৰ হেড আকৌ টিকেট কাটিব লাগিব ফৰেনাৰ আহি থাকে আহিছে আৰু এইফালে উঠি আহিলে ইয়াতে ভিউ পইণ্ট আছে এনেকৈ ভিউ পইণ্ট বনাই থৈছে আৰু ইয়াৰ পৰা ভিউ পইণ্টৰ পৰা আপোনালোকে ইয়াত দেখিব দাৰ্জিলিঙৰ কিছু অংশ আৰু দেখিছেনে এইবিলাক ফগ দেখিছেনে পূৰা ফগ আমি বৰ্তমানত আমি ক্লাউডৰ মাজতে আছোঁ বাৰু পূৰা ক্লাউড চ' এতিয়া দাৰ্জিলিঙৰ অন্য এটা টুৰিষ্ট স্পট লামাহাটা বুলি কয় দাৰ্জিলিঙৰ ভিতৰত এইখিনিয়ে মোৰ ভাল লাগিলে মানে এই লামাহাটা টুৰিষ্ট স্পটটোৱে ভাল লাগিছে কিন্তু খোৱা বোৱাৰ বস্তু হোটেলত বহুত বেছি দাম আপোনালোকে চাওক মই দেখাই দিছোঁ আৰু ওপৰত এটা লেক এটা আছে আমি অকণমান ওপৰত উঠি গৈ পেলাই লেকটো চামগৈ অকণমান চাওক এনেকুৱা তলৰ পৰা আৰু বেছি ভাল লাগে চব পাইন গছ হয় পাইন গছৰে ভেলি হয় এইটো মানে এনেকুৱা আৰু এইফালে উঠি যাব লাগিব উঠি গ'লে আপুনি লেকটো দেখা পাব মানে লেক আপুনি লৈ গৈ আছোঁ আপোনালোকৰ লেকটোলৈকে আৰু 750 মিটাৰ ওপৰত উঠি যাব লাগিব আৰু এইবিলাক ৰাস্তাত যাওঁতে শাৰী পাইন গছবিলাক ধুনীয়াকৈ ওখ একদম থিয় হৈ চাওক আৰু ইয়াৰ এম্বিয়েন্সটো চাওক আপুনি খালী চকুৰে ইমান ধুনীয়া লাগিছে চাওকচোন পাইন গছবিলাক মাজে মাজে ৰ'দৰ পোহৰ আহি গৈছে মাজে মাজে আন্ধাৰ চাওকচোন
কি ধুনীয়া এটা এম্বিয়েন্স ৱাও আপোনালোকে ইয়ালৈ আহিলে বাকী চব ঠিক আছে কেইটামান বস্তুৰ পৰা যদি আপোনালোকে হাত খায় এক নম্বৰ হ'ল দালালক যদি আপুনি নধৰি নিজেই চব গোটেইখিনি নিজে কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ বহুত পইচা বাচি যাব একদম হোটেল লোৱাৰ পৰা খানাৰ পৰা টেক্সিৰ পৰা গোটেইখিনিলৈকে দালাল মানে থাকিবই প্লাছ আপুনি ইয়াত আহিলোঁ ইয়াতে ৰুটি চব্জি খালোঁ চব্জি যি বনাইছে মানে দেখিলে কিবা লাগি যায় তথাপিও অকণমান চব্জি এক্সট্ৰা ল'লোঁ ইমানকেইটামান চব্জি দিলে সেইকণত 20 টকা পিঁয়াজ অকণ খুজিলোঁ পিঁয়াজকণত 20 টকা লৈছে বিশ্বাস কৰক 20 টকা লৈছে পিঁয়াজ অকণমানত ডিছগাষ্টিং কিন্তু সেইটো বহুত বেয়া পালোঁ ইয়াতে মানে বহুত লুটে টুৰিষ্টবিলাকক বহুত লুটে গতিকে অকণমান সাৱধান হৈ আহিব লাগিব আপোনালোকে চাওক বাঁহৰ গেট সুন্দৰ লাগিছে ন বাঁহৰ গেট চাওক গাইছ চাৰিওফালে পাইন গছ কেমেৰাত ইমান জাষ্টিফাই হোৱা নাই তাৰমানে ছাইড লৈ অলপ বেলেগ হৈছে আপুনি চাওক শাৰী পাইন গছবিলাকৰ এইফালে পোহৰটো চাওক আপুনি আৰু লাহেকৈ যদি মই এইফালে লৈ যাওঁ কেমেৰাটো এইফালে চাওকচোন পোহৰটো ইমান আন্ধাৰ নাই তাৰমানে ফগবিলাকো আছে আৰু সূৰ্যৰ পোহৰটো ফাকে আহি আছে এই মাজে যে আহি আছোঁ এইটো ভাইবটোৱে বেলেগ লাগিছে বহুত ধুনীয়া লাগিছে মানে ইয়াতে লংকাটো আছে মানে চিধা ৰাস্তা দিও আপুনি যাব পাৰে নহ'লে শ্বৰ্টকাটো মাৰিব পাৰে আমি শ্বৰ্টকাট মাৰি আহি আছোঁ কাৰণ নৰ্থ ইষ্টত ট্ৰেকিং কৰা অভ্যাস আছে না এইকেইদিন এইটো খোৱা নাই কাৰণে অলপ ভাগৰটো আজি কম লাগিছে ভিডিঅ'টোৰ প্ৰথমতেই আপোনালোকক কৈছিলোঁ 2 পইণ্ট 3 পইণ্ট আৰু মিক্স পইণ্টৰ কথা 2 পইণ্টত আপোনালোকে চাব পাৰিব অৰেঞ্জ ভেলী আৰু ৰক গাৰ্ডেন 3 পইণ্টত ঘুম মনেষ্ট্ৰী বাটাচিয়া লুপ আৰু টাইগাৰ হিল আমি অৱশ্যে ঘুম মনেষ্ট্ৰীটো স্কিপ কৰি দিলোঁ কিন্তু আপোনালোকে চাব পাৰে আৰু ঘুম মনেষ্ট্ৰীৰ লগতে ঘুম ৰেলৱে ষ্টেচনটোও আছে সেইটো আপোনালোকে চাই ল'ব পাৰে মিক্স পইণ্টত আপোনালোকে চাব পাৰিব জাপানীজ টেম্পল বা পিচ পাগোৰা বুলি কয় হিমালয়ান ইনষ্টিটিউট জুলজিকেল পাৰ্ক টেনজিং এণ্ড গম্পু ৰক দাৰ্জিলিঙৰ ৰোপৱে ৰংগীত ভেলী টি গাৰ্ডেন আৰু টিবেটিয়ান ৰিফিউজি চেণ্টাৰ ইয়াৰ উপৰিও দাৰ্জিলিঙৰ পৰা প্ৰায় 40-45 কিলোমিটাৰ দূৰত্বত অৱস্থিত মিৰিক নামৰ জেগাকণ আপোনালোকে নিশ্চয় চাবলৈ যাব বহুত ধুনীয়া গাঁও লগতে নেপাল বৰ্ডাৰ আছে পশুপতি বৰ্ডাৰ তাতে মাৰ্কেটো আছে পশুপতি বৰ্ডাৰো আপোনালোকে চাই আহিব পাৰে এইবোৰ দেখিছেনে এইবোৰ বগা যে এইবোৰ চব ফগ হয় তাৰমানে ডাৱৰ হয় আৰু ডাৱৰৰ মাজতে এই পাহাৰখনত ডাৱৰ আছে আমি ডাৱৰৰ মাজে ওপৰলৈ গৈ আছোঁ আৰু অকণমান আছে 100 মিটাৰমান আছে আৰু লেকটোলৈকে দেখা যাওক লেকটো কেনেকুৱা বাকী জাৰ্ণিটো বহুত ধুনীয়া ইয়ালৈকে তলৰ পৰা ওপৰলৈ উঠি আৰু পাহাৰৰ মাজত এয়া জাষ্ট উই আৰ এবাভ টু ৰিচ এইটো পুখুৰী লেক কি কয় অকণমানি জাষ্ট অকণমান পানী জমা হৈ আছিলে ইয়াত আৰু গোটেই ডাৱৰে আৱৰি আছে কাৰণে আমি বগা দেখিছোঁ ক্লিন নহয় সেইকাৰণে আমি কাঞ্চনজংঘাও নেদেখিলোঁ ভালকৈ বাট ফৰ্চুনেটলি কাঞ্চনজংঘাটো অলপমান দেখিলোঁ সেইটো চক সেইটো অলপ লেতেৰা আছে বেছি দীঘল নহয় এইফালে অলপ পাৰে আপোনালোকক গৈ দেখুৱাই দিছোঁ মানুহ আহিছে বহুত আহিছে আৰু খুব বেছি কষ্টও নহয় কিন্তু আহিবলৈ দেই এইটো গোটেই ফগ হৈ আছে সেয়া বেছি দীঘল নহয় অকণমান আৰু লেক বুলি ক'ব নোৱাৰি এইটো আচলতে পুখুৰীয়ে আৰু এটা আৰু ইয়াতে বহুত চিনেমাৰো শ্বুটিং হৈছে বুলি গম পাইছোঁ চিনেমাৰ শ্বুটিং হ'বই দিয়কচোন ইমান ধুনীয়া ইমানখিনিয়ে আৰু অকণমান আছে সেই আগলৈকে আছে বাকী এইখিনিয়ে আৰু যদি চাইলেণ্টলি আপুনি ইয়াতে ৰখি
প্ৰকৃতিৰ নেচাৰৰ শব্দটো যদি শুনিছে চৰাই মাত পিচ চৰাই মাত একদম কামনেছ ফিল দেখিছে চ' আপোনালোকে এবাৰ আহিব পাৰে ইয়ালৈ দাৰ্জিলিং আহিলে ইয়ালৈ এই টুৰিষ্ট স্পটটো আপোনালোকে ভিজিট কৰিবই এতিয়া এই প'ণ্ডটো পাহাৰৰ ওপৰত আছে দেখিছে নহয় ইয়াতে পানীখিনি নিজে জমা হৈছে আৰু কথা হ'ল য'ত পানী থাকিব ত'ত জীৱ থাকিব কথাটো তেনেকুৱাই ন ইয়াতে চাওক আপুনি ইয়াতে এইবোৰ দেখিছেনে মাছ তলত ডাঙৰ মাছ আছে আমি দেখিছোঁ কেমেৰাত চাগে নাহিব কিন্তু এই ওপৰত সৰু মাছবিলাক আছে চাওক এইবিলাক ইয়াততো কোনেও এৰি দিয়া নাই মানে পানী থাকিলে জীৱ থাকিবই গম পাইছে গাইজ এই এংগলটো চাওক ন প'ণ্ডটোৰ পৰা এইখিনিৰ পৰা এই এংগলটো ভাল লাগিছে নাই আপুনি কওকচোন ইয়াতে ফটো এখন খুব ধুনীয়া লাগিব ফটো এখন মাৰি আপোনালোকক দি আছোঁ ৰ'ব